So hi friends, welcome back to my YouTube channel Online India Anytime. আজি বহু দিনৰ মূৰত গৰম বন্ধ শেষ। আজি হল 26 তাৰিখ আমি স্কুললৈকে আহিলো। মানে ছাৰেও খবৰ কৰিলে সেইমতে আহিলো। এতিয়া মানে আহি একদম বহুত দুখ লাগিছে। ইয়াৰ আগতে আমাৰ স্কুলৰ ভিডিঅ' এটা বনাইছিলো, কিন্তু প্ৰথম বানপানীটোতকৈ আকৌ দ্বিতীয়টো মানে আৰু বহুত হৈছে। সো আমি গোটেইখিনি আপোনালোকক দেখুৱাম বাৰু। ঠিক আছে, আপোনালোকে চাই থাকিব। একচুৱেলি আজি মানে চকু পানী ওলাই গৈছে আৰু মানে এনেকুৱা এটা কণ্ডিশ্যন হ'লে কি হ'ব আৰু ঠিক আছে বাৰু, দেখুৱাই আছোঁ আপোনালোকক। চাওক মানে বাৰণ্ডা এখন আৰু কলৈকে পানী উঠিছে এবাৰ। বহুত দুখ লাগিছে আৰু মানে ভিতৰত গ'লেতো আপোনাৰ চকু পানী ওলাই যাব। এইবিলাক চাওক, এইটো গেছ, চাউল, এইটো এটা বস্তা আৰু এইটো এটা একদম বেয়া হৈ গৈছে। আৰু আলমাৰীৰ ভিতৰৰ ফালে চাগে একদম উপায় নাই, এইখিনি অলপমান ঠিকে আছে বাৰু। আৰু টেবুল চেবুলবিলাক একদম সিঁচৰতি হৈ পৰি আছে। মানে একচুৱেলি সোমায়ে মানে একদম চকু সেমেকা হৈ গৈছে। এইটো মটৰ। আৰু আপোনালোকে চাওক ডেস্ক বেঞ্চবিলাক যেতিয়া পানী মানে ইয়াতে ভৰি গৈছে, চব বস্তু পৰি গৈছে মানে। এয়া হ'ল মিছামাৰী ফলিহামাৰী প্ৰাথমিক বিদ্যালয়ৰ। ছাৰ, গেছ এটা উঠি গৈছে নেকি? চিলিণ্ডাৰ এটা উঠি গ'ল মানে আমাৰ। চ' সেনেকুৱাই কণ্ডিশ্যন আমাৰ স্কুলৰ। এইটো ৰুমত বৰ বেছি বস্তু বাহিনী নাছিলে বাৰু, তথাপিও মানে এইখন যে খোলা দুৱাৰ যে খোলা খিৰিকী, সেই খোলা খিৰিকীৰে এটা চিলিণ্ডাৰ উঠি গ'লে আৰু এটা বচালে মানে। কি ক'ম আৰু, আপোনালোকে চিনটোলৈ লক্ষ্য কৰক। মানে ইমান যদি পানী হয় আৰু ক'ত বস্তু বাচিব। যিটো ক'লা ক'লা আপোনালোকে চিন দেখা পাইছে সেইটোলৈকে পানী উঠিছে মানে। উপায় নাই, এনেকুৱাকৈ এডজাষ্ট কৰিব লাগিব। আৰু গোটেইখিনি চাফা কৰি কিমান দিন লাগে আৰু, এতিয়াতো পঢ়াৰ পৰিৱেশ নায়েই বাৰু, হ'লেও আমি কণ্টিনিউৱাছলি আহি থাকিম চাফা কৰিবৰ কাৰণে। চ' এয়া হ'ল মিছামাৰী ফলিহামাৰী প্ৰাথমিক বিদ্যালয়ৰ অৱস্থা। চ' শিক্ষাখণ্ড কপিলী, নগাঁও জিলাৰ। আৰু যিটো ক্লাষ্টাৰ হ'ল সেইটো হ'ল প্ৰমিলা মিডল। চ' মোৰ যেনেকুৱা লাগিছে চাগে আপোনালোকৰ তেনেকুৱাই লাগিছে। এখন স্কুলৰ এনেকুৱা অৱস্থা। আমাৰ দৰং জিলাততো এনেকুৱা হোৱা নাই বাৰু। চ' নগাঁৱত মানে ইমানখিনি পানী হয় মানে। চ' ঠিক আছে বাৰু। কোনটো ছাৰ? বেনাৰটো কোণাটোত দেখালে বেছি ভাল হয়। চাওক আপোনালোকে চিনটো আপুনি গম পাব ক'লৈকে উঠিছে। সেয়াই আৰু অৱস্থা আমাৰ স্কুলৰ, কি ক'ম। পাছফালে এটা নদী আছে। ঠিক আছে বাৰু, থেংক ইউ। চ' বাহিৰৰ পৰিৱেশ লক্ষ্য কৰক। বাহিৰততো সিমান বাৰু কথা নাই। চ' একদম এইটোলৈকে পানী উঠিছে। এটা যি বিট দেখা পাইছে আপোনালোকে, সেই বিটৰ তললৈকে পানী উঠিছে মানে। এইখন হ'ল মোৰ বিদ্যালয়। আৰু আজি আহিছোঁ বাৰু, কিবাকৈ বাইক লৈ আনিব পাৰিছোঁ। এয়াই আৰু কি ক'ম।